আজিৰ পৰা অহা 16 তাৰিখলৈকে ইয়াত বিভিন্ন ইভেন্টছৰ খেল আৰম্ভ হ'ব। ছাত্ৰ ছাত্ৰীসকল, মই সকলোলৈ শুভেচ্ছা জনাইছোঁ যে এই খেল মহাৰণৰ দ্বাৰা তোমালোকৰ প্ৰত্যেকজনৰে জীৱন ভালকৈ গঢ়ি উঠক, নিজৰ নিজৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য সফল হওক, এইটোৱে মই প্ৰথম ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমি বহু বছৰৰ পৰাই অসমৰ বিভিন্ন ৰাজনৈতিক নেতা দেখিবলৈ পাইছোঁ, বিভিন্ন চৰকাৰ দেখিবলৈ পাইছোঁ, চৰকাৰে বিভিন্ন সময়ত বিভিন্ন কাম কৰি যোৱা দেখিবলৈ পাইছোঁ। কিন্তু আজি অসমত যি চৰকাৰ চলি আছে, এই চৰকাৰখনত যিজনে নেতৃত্ব দিছে, আমাৰ সকলোৰে আদৰৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজনীতিৰ পৰা বহু দূৰত আহি অসমৰ সমাজখন গঢ়াৰ কাৰণে, অসমৰ আহি থকা প্ৰজন্মক এটা শক্তিশালী ৰূপত গঢ়াৰ কাৰণে কিছুমান পলিচি, কিছুমান প্ৰকল্প ইতিমধ্যে হাতত লৈছে। আৰু সেই প্ৰকল্প আৰু পলিচিবিলাকৰ ভিতৰতে এটা ডাঙৰ প্ৰজেক্ট হৈছে যে আজিৰ আমি যি দেখিবলৈ পাইছোঁ খেল মহাৰণ। এই খেল মহাৰণত অসমৰ প্ৰত্যেকটো জিলাখনত লাখ লাখ আমাৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে, যিসকলৰ দীঘলীয়া এটা ভৱিষ্যত আগৰ ফালে ৰৈ আছে। সেই সকলৰ শাৰীৰিক, মানসিক আৰু প্ৰত্যেকজনকে এজন সুস্থ নাগৰিক হিচাপে, মানুহ হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে যি এটা অনুশীলনী, যি এটা এক্সাৰচাইজ আৰম্ভ হৈছে, এইটো মই আজি এই সভাৰ পৰা তেখেতক শলাগ লোৱাই নহয়, মই তেখেতক হাজাৰ হাজাৰ ধন্যবাদ জনাইছোঁ। অসমত এতিয়া চৰকাৰৰ দায়িত্ব লোৱাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষভাৱে এজন ষ্টেটছমেন হিচাপে কেনেকৈ জেনেৰেশ্যনটো গঢ়িব পাৰে, কেনেকৈ সমাজখন সুস্থ আৰু শক্তিশালী কৰিব পাৰে, এই কথাটোৱে বহুত বেছি গুৰুত্ব দিয়া দেখিবলৈ পাইছোঁ। মই এজন মহান ব্যক্তিৰ এটা কথা শুনিবলৈ পাইছিলোঁ যে পলিটিচিয়ান থিংক অফ ইলেকশ্যন, ষ্টেটছমেন থিংক অফ জেনেৰেশ্যন বুলি ইংলিছৰ এটা কথা কোৱা মই শুনিবলৈ পাইছিলোঁ। যে যিজন ষ্টেটছমেন হয় তেখেতে জেনেৰেশ্যনৰ কথা ভাবে, কিন্তু পলিটিচিয়ানে সদায় ইলেকশ্যনৰ কথা ভাবে। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব পোৱাৰ পিছতে এতিয়া জেনেৰেশ্যনৰ কথা ভাবিছে। গতিকে তেখেতে অকল পলিটিচিয়ান নহয়, তেখেতে ষ্টেটছমেনো হয়। সেইকাৰণে আজি ড্ৰাগছ বন্ধ কৰা, আমাৰ মদ ভাং গৈ খাই যিবিলাকে উদ্ভণ্ডালি কৰি আছিলে তেখেতসকলক একশ্যন লোৱা, আমাৰ বিদ্যালয়বিলাকত আজি সকলোৱে দেখিবলৈ পাইছে গুণোৎসৱ পাতি শিক্ষাটো কেনেকৈ কোৱালিটি দিব পাৰে, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক গুণগত শিক্ষা দিব পাৰে, ইয়াৰ কাৰণে ব্যৱস্থা লোৱা, সাংস্কৃতিক মহাৰণ, খেল মহাৰণ, এইবিলাকৰ দ্বাৰা দশকৰ পৰা দশক ধৰি ভাঙি ছিঙি যোৱা কিছুমান পৰিৱেশটো পুনৰ অৰ্গেনাইজ কৰি, সংগঠিত কৰি অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠী, সকলো শ্ৰেণীৰ লোকক একত্ৰিত কৰি আগুৱাই লৈ যোৱাৰ কাৰণে এটা ডাঙৰ এটা আঁচনি হাতত লোৱা হৈছে। আজি আপোনালোকে, মই ক'ব বিচাৰোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকলে সৌভাগ্য, এই তামোলপুৰ হায়াৰ ছেকেণ্ডাৰী খেলপথাৰত আমাৰো জীৱনী আৰম্ভ হৈছিলে। মই এইখন বিদ্যালয়তে পঢ়িছিলোঁ আৰু এইখন খেলপথাৰতে খেল আৰম্ভ কৰিছিলোঁ। প্ৰথমতে এথলেটিক্স খেলিছিলোঁ, তাৰপিছত ফুটবল খেলিছিলোঁ, তাৰপিছত বেলেগ বেলেগ খেলা, খ' খ' খেলিছিলোঁ কেইদিনমানৰ কাৰণে, কাবাডীও শিকিছিলোঁ, হেণ্ডবল শিকিছিলোঁ, ইয়াৰ পিছত ফুটবল খেলিছোঁ, কম্ফু খেলিছোঁ, কাৰাটে খেলিছোঁ আৰু কি কয় ক্ৰিকেট খেলিছোঁ, চব খেলাই অলপ অলপ খেলিছোঁ। কিন্তু সেই সময়ৰ পৰিৱেশ আৰু আজিৰ পৰিৱেশ বহুত সলনি হৈ গ'ল। সেই সময়ত সংগঠক নাছিলে, অৰ্গেনাইজাৰ নাছিলে, আৰু যেনেকৈ পৰিৱেশ এটা দিব লাগে এই পৰিৱেশ দিয়াৰ কাৰণে অসমত
ব্যৱস্থাবিলাক হৈ উঠা নাছিলে